নমস্কাৰ ভাইসকল। আচ্ছা, এতিয়া মানে আজিকালি হৈছে কি আপোনাৰ মোবাইলত ফোন নাম্বাৰ ছেভ থাকক বা নাথাকক, মানে যায়ে ফোন নকৰক, অচিনাকি নাম্বাৰ বিশেষকৈ যিটো আপোনাৰ মোবাইলত হয়তো ফোন ডাইৰেক্টৰীত মানে ফোন হেৰিত ছেভ নাই, এইটো মানে আপোনাৰ নাম্বাৰটো হেৰি কৰাৰ লগে লগে মানে ফোন এটা অহাৰ লগে লগে বা এটা নাম্বাৰ আপোনালোকে ডায়েল কৰি অৰ্থাৎ নাম্বাৰটো আপুনি টিপি কিনে ফোন কৰাওঁতে আপোনাৰ ট্ৰুকলাৰে এটা আপোনাক নটিফিকেশ্যন দিয়ে। মানে ট্ৰুকলাৰে নটিফিকেশ্যন দিয়ে মানে যাক আছে সেই নাম এটা দেখুৱাই দিয়ে, যেনে ৰমা দা, হৰকান্ত দা, কিবা বাইদেউ, অমুক পেহী, অমুক জেঠি, ডাইৰেক্ট অমুক, কিছুমান লিখা থাকে তলেদি কিবা অফিচিয়েল নম্বৰবিলাকৰ স্পাম কল নে কিবা সেনেকুৱা মানে ফেক কিবা সেনেকুৱা লিখা থাকে আৰু। এতিয়া মেইন কথাটো হ'ল যে হৰকান্ত আপোনাৰ দাদা হয়, অমুক আপোনাৰ পেহী হয়, অমুক আপোনাৰ বাইদেউ হয়, এইটো আচলতে ট্ৰুকলাৰে কেনেকৈ গম পায়? ট্ৰুকলাৰতো আপোনাৰতো ঘৰৰ মানুহ কায়ো নাই যে আপোনাৰ দাদা বাইদেউ এতিয়া কাম কৰি আছে, এইটো আমাৰ অমুক দাদা অমুক বাইদেৱে ফোন কৰিছে। এতিয়া ট্ৰুকলাৰে গম পায় কেনেকৈ? এতিয়া আপোনালোকে আগতে গম পাইছিল কি, যেতিয়া মানে টেলিফোনৰ দিন নাছিল, টেলিফোনৰ দিনত মানুহে কি কৰিছিল, ডায়েৰী এখনত বা বহী এটাত ফোন নম্বৰ মাখা লিখি থৈছিল। আজিকালি সেই কামটো মোবাইলতে হৈ যায়। এতিয়া ট্ৰুকলাৰটো আপোনালোকে যেতিয়া মানে প্ৰথম ইনষ্টল কৰি আপোনাৰ মোবাইলত কিছুমান আপোনাৰ ট্ৰুকলাৰটো খোলাৰ লগে লগে ফোন নাম্বাৰ দি ৰেজিষ্টাৰ হয়, আপোনাক পাৰ্মিশ্যন কিছুমান খোজে। সেই পাৰ্মিশ্যনকেইটা যেতিয়া আপোনালোকে পঢ়ি যাব ভালকৈ, যেতিয়া এলাউ কৰে, তেতিয়া আপোনাৰ টোটেল সম্পূৰ্ণ মানে ফোন ডাইৰেক্টৰী সিহঁতৰ ওচৰত জমা দিয়া। সেইটো এলাউ মানে আপুনি যিমান ছেভ কৰি ৰাখিছিল গোটেইখিনি মানে সিহঁতৰ ওচৰত জমা দিলে আপুনি। এতিয়া সিহঁতৰ ওচৰত জমা দিওঁতে পাই গ'ল। এতিয়া আপোনালোকে কেতিয়া চাব, ধৰি ল'লোঁ আপোনাৰ দেউতাৰ নামটো ৰমেশ কলিতা, ধৰি ল'লোঁ এটা উদাহৰণ দিলোঁ, কি নহয় ৰমেশ কলিতা। এতিয়া সেই মানে আপুনি এতিয়া আপোনাৰ দেউতাৰ ফোন নম্বৰটো আপুনি কি ৰাখিব? ৰমেশ কলিতা বুলিতো ছেভ নাৰাখে, আপোনাৰ নিশ্চয় দেউতা, পাপা, ফাদাৰ কিবা কিবি বুলি ছেভ ৰাখিব। বিশেষকৈ ধৰি ল'লোঁ দেউতা বুলি ছেভ কৰিছে। এতিয়া আপুনি ফোন নম্বৰটো দেউতা বুলি ছেভ কৰাওঁতে আপোনাৰ ফোন যেতিয়া দেউতাৰ পৰা কৰিব আপোনাৰ দেউতা বুলিয়ে দেখুৱাব। কিন্তু বাইচান্স যদি আপুনি ফোন নম্বৰটো কেতিয়াবা ডিলিট কৰি দিয়ে, আপোনালোকে চাব যে ডাইৰেক্ট হয়তো ৰমেশ বা ৰমেশ দা, ৰমেশ খুৰা কিবা কিবি এইগিলা আহিব। এতিয়া কাৰ খুৰা কাৰ দাদা কি এইগিলা নাজানে, খুৰা দাদা পেহাৰ কথা এটা বাহিৰৰ ফৰেইনৰ কোম্পানী এটাই কি গম পাব? কিন্তু মানে আপোনাৰ দেউতাৰ নামটো হয়তো কোনোবাই দাদা, কোনোবাই কিবা, বা আপোনাৰ স্কুলৰ ছাৰজনৰ নামটো কোনোবাই দাদা বা কোনোবা ছাৰ সেনেকৈ বা খুৰা এনেকৈ কিবা এটা বুলি ছেভ কৰিছে, যিটো আপোনাৰ ফোন যেতিয়া ট্ৰুকলাৰত আপোনালোকৰ যেতিয়া মানে ফোন ডাইৰেক্টৰীটো মানে ফোন বুকখন যেতিয়া সিহঁতৰ ওচৰত পাব, সিহঁতে নাম্বাৰটোৰ লগত মিলাই সিহঁতে গম পায়। মানে সিহঁতে মানে এপছটোৱে গম পায় আৰু এপছটো যিটো প্ৰগ্ৰামিং ছিষ্টেম আৰু সিহঁতে গম পায়, যিকাৰণে দেখুৱাই দিয়ে। সেইকাৰণে আপোনাৰ কেতিয়াবা ফোন নম্বৰটো আপুনি দেউতা বুলি ছেভ কৰিলে, কোনোবাই হয়তো আপোনাৰ দেউতাৰ নম্বৰটো এবাৰ ডাইল কৰাওঁতে কেতিয়াবা দেউতা বুলিও দেখুৱাই দিব। মানে এটা নামকে যেতিয়া বিভিন্ন প্ৰকাৰে থাকিব ছেভ, সিহঁতৰ ট্ৰুকলাৰটো ইনষ্টল আছেই, গতিকে যেতিয়া বিভিন্ন প্ৰকাৰে ছেভ থাকিব তেতিয়া মানে সিহঁতে মানে নাম্বাৰটো খেলি মেলি হৈ যায়। ট্ৰুকলাৰত যে কি দেখুৱাম, দেউতা দাদা পেহা খুৰা বাইদেউ কি দেখুৱাম, তাৰমানে খেলি মেলি হৈ যায়। তো এনেকৈ ট্ৰুকলাৰটো কাম কৰে। যেতিয়াই মানে আপোনালোকে ইনষ্টল কৰে, গোটাই ফোন ডাইৰেক্টৰী সিহঁতৰ প্লাছ নাম্বাৰবিলাক সিহঁতে স্কেন কৰে, যেতিয়া নাম্বাৰটো টিপে গম পায়, নাম্বাৰটো গম পাই পেলাই আপোনালোকক মানে যোনে যি হিচাপত হেৰি কৰিছে, যিটো কমন নাম বেছি, সেই কমন ধৰ 5টা মোবাইলত 3টাই ৰমেশ দা বুলি হেৰি কৰিছে। দেউতাটো আপুনিহে কৰিব, বেলেগেতো আৰু দেউতা বুলি ছেভ নকৰে, আপুনিহে দেউতা বুলি ছেভ কৰিব। এতিয়া 5টাত ধৰি ল'লোঁ 4টাই বা 3টাই ধৰ এজনে দেউতা বুলি ছেভ কৰিছে, এজনে খুৰা বুলি ছেভ কৰিছে, বাকী 3জনে দেউতা বুলি ছেভ কৰিছে। দাদা বুলি ছেভ কৰিছে। সেই দাদাটো তাৰমানে ট্ৰুকলাৰে সেইটোৱে যিটোৱে বেছিকৈ কমন নেম, সেই কমন নেমটো দেখুৱাই দিয়ে। এইটো ট্ৰুকলাৰে এনেকৈ গম পালে। আজিলৈ হ'ব দে আৰু।